মই 1 2 3 কম তোমালোকে আহি যাবা ঠিক আছে ঠিক আছে হাতুরি আহি আছে হাই হেল্ল' নমস্কাৰ গাইছ মানে মোৰ ৰহিম ভাই ৰাইজ মই গুলজাৰ চাই আছে আপোনালোকে গুলজাৰ ফ্ৰম আসাম ব্লগ আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ নতুন ভিডিঅ'টো মানে আজি সুইমিং গেম হালাই কি হাত ফেল করবে নি কোন কোন ল'ৰা ছোৱালীবিলাকৰ মানে সাঁতোৰা খেল আজি মানে প্ৰথম পুৰস্কাৰ 500 টকা দ্বিতীয় পুৰস্কাৰ 300 টকা আৰু 3 নম্বৰ পুৰস্কাৰ হ'ল 100 টকা নাও প্ৰতিযোগী আছে 7জনৰ মধ্যে 3জন উত্তীৰ্ণ হ'ব 3জন যোনে 3টা প্ৰাইজ আছে আমাৰ ইয়াত যোনে হাতুৰি এইখিনিৰ পৰা আগত আহিব পাৰে সেই পুৰস্কাৰটো পাব প্ৰথম পুৰস্কাৰ 500 টকা দ্বিতীয় পুৰস্কাৰ 300 টকা 3 নম্বৰ পুৰস্কাৰ হ'ল 100 টকা গতিকে গেমটো আমি আপোনালোকক দেখুৱাই আছো এই তোমার এই ফালতু কথা শোনার টাইম আমার নাই মই ল'ৰাকেইটাক প্ৰথমতে চিনাকি কৰি দিলোঁ তোমাৰ নামটো কৈ দিয়া ৰাজু আহমেদ সি মানে নাওলটো লৈ যাব তাৰ মাজৰ পৰা মানে এৰি দিব যোনে হাতুৰি আগত আহিব পাৰে পোনপ্ৰথমৰ পৰা মই ইয়াত আছে কেইজন 7জন আছে মই সকলোকে আপোনালোকৰ লগত চিনাকি কৰি দিছোঁ মই ইয়াত প্ৰথমতে দেখুৱাইছোঁ তোমাৰ নামটো কোৱা নমস্কাৰ মোৰ নাম জাকাৰিয়া আলম তোমাৰ নমস্কাৰ মোৰ নাম মুকাছিদ আলম তোমাৰ তোমাৰ মোৰ নাম হায়াতুল্লাহ তোমাৰ নমস্কাৰ মোৰ নাম সাদিকুৰ রতন তোমাৰ নমস্কাৰ মোৰ নাম ইকরাম তোমাৰ নমস্কাৰ মোৰ নাম মহিদুল ইসলাম এই 7জন আছে এই 7জন খেলুৱৈ আছে এই 7জন খেলুৱৈ আপুনি খেলিব হাতুৰা গেম সুইমিং গেমটো এনে খেলিলে ভাল হাতুৰা স্বাস্থ্যৰ পক্ষে ভাল সুইমিং ইজ দ্য গুড এক্সাৰসাইজ নিঃসন্দেহে তুই ঠিক কথা বলেছিস এই সকলো গৈ আছে তোমালোকৰ পুৰস্কাৰটো জানানে নাই প্ৰথম পুৰস্কাৰ 500 প্ৰথমত যোনে আহিবা দ্বিতীয় পুৰস্কাৰ 300 আৰু 3 নম্বৰ পুৰস্কাৰ 100 যোনে 3 নম্বৰত আহিবা সি 100 টকা পাব আৰু যোনে 2 নম্বৰত আহিবা সি 300 টকা আৰু যোনে 1 নম্বৰত আহিবা 500 টকা ঠিক আছে তোমালোকে 1 2 3 কলেই মানে নাৱৰ পৰা জাপ দি হাতুৰি ইয়ালৈ আহিব লাগিব এইখিনিতে আহিব লাগিব হা এই বিৰিঙাটো চুব লাগিব মানে মই ইয়াত খাৰা হৈ থাকিম তোমালোকে ইয়াত আহি ৰখিবা ঠিক আছে যোনে আগত আহিব পাৰে মানে এয়া গৈ আছে আপোনালোকে চাব তোমালোকে ৰেডি নে ৰেডি এয়া চাওক সিহঁতে হাতুৰি ইয়াত আহি যাব মই 1 2 3 কম তোমালোকে আহি যাবা ঠিক আছে ঠিক আছে ৰেডি টু 1 2 3 এয়া পৰিছে এয়া হাতুৰি আহিছে যোনে আগত আহি যাব পাৰে সিয়ে প্ৰথম পুৰস্কাৰ পাব এয়া চাওক হাতুৰি আহি আছে বা সৰু ল'ৰা ছোৱালী হ'লে কি হ'ব এই 7 বছৰ 6 বছৰৰ ল'ৰা ছোৱালী এইবিলাক তামাম হাতুৰিব জানে যোনে হাতুৰিব আগত আহে এয়া চাওক গাইজ চাওক কি ধুনীয়াকৈ হাতুৰি আহিছে গাইজ চাওক কোনে জানো প্ৰথম পুৰস্কাৰ পায় নাজানো গাইজ চাওক এয়া দুটা ৰখি গ'ল গাইজ চাওক কোনে জানো আগত আহে মোৰ হাত ধৰিব লাগিব দেই মোৰ হাত ধৰিব লাগিব এয়া চাওক কোনে ধৰিছে নাজানো মোৰ হাত ধৰিব লাগিব ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এই তিনিটাই পাইছে এটা এই ফাৰ্ষ্ট তোমাৰ নামটো কি আছিল মহিদুল ইসলাম ফাৰ্ষ্ট তোমাৰ নামটো কি আছিল হায়াতুল্লাহ হা হায়াতুল্লাহ হেদায়তুল্লাহ কি হেদায়তুল্লাহ কি ইছলাম নে হক ইছলাম ঠিক আছে এয়া তোমাৰ নামটো মুকাছিদ আলম মুকাছিদ আলম ন মানে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ন এইটো লাড্ডা আচ্ছা তাক কিবা এটা দি দিব লাগিব সৰু ল'ৰা এই চাওক যিহেতু সৰু ল'ৰা পিছে 4 নম্বৰত পাইছে সৰু ল'ৰা আহিছে মানে যিহেতু মানে ভাল লাগিছে ন কেনেকুৱা লাগিছে হাতুৰিছে যায় ভাল লাগিছে তোমাৰ ভাল লাগিছে ভাল লাগিছে তোমাৰ তোমাৰ ভাল লাগিছে এনে হাতুৰা কি নিজে শিকিছা নে কোনোবা শিকাই দিছে তোমালোকে নিজে শিকিছা না ৰেগুলাৰ হাতুৰি থাকা হা আচ্ছা ঠিক আছে আহা তোমালোকক প্ৰথম পুৰস্কাৰ ছেকেণ্ড পুৰস্কাৰ দি লওঁ যোৱা সাইডত যোৱা সবেই যোৱা গাইজ চাওক কিমান ল'ৰা ছোৱালী এইবিলাক চব খেলকেইটা চাব আহিছে এয়া চাওক প্ৰায় 20টামান ল'ৰা ছোৱালী ইয়াত সকলো আহিছে ইয়াত 7টা ল'ৰা ছোৱালীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে এয়া চাওক তোমালোকে কোন ফাৰ্ষ্ট কোন হৈছিলা তুমি ফাৰ্ষ্টত তুমি পিছত যোৱা ফাৰ্ষ্ট এলটো ফাৰ্ষ্ট ছেকেণ্ড তোমালোকে আগত থাকা থাৰ্ড এয়া থাৰ্ড 4 নম্বৰ এইকেইটা ল'ৰা ছোৱালীৰ ভিতৰত এই 4জনহে উত্তীৰ্ণ হৈছে এই 4জনক মই প্ৰথম পুৰস্কাৰ ছেকেণ্ড পুৰস্কাৰ থাৰ্ড পুৰস্কাৰ আৰু 4 নম্বৰ পুৰস্কাৰটো দি মানে সিহঁতক মানে আনন্দিত কৰিম আৰু হাতুৰাটো ভাল আপোনালোকে যদি কোনোবাই সুইমিং মানে নাজানে হাতুৰিব নাজানে আপোনালোকে ইয়াত আহি পেলাই মানে ইহঁতৰ পৰা হাতুৰাটো শিকি ল'ব সো গাইজ মই অকণ জানো হাতুৰিব কিন্তু মই হাতুৰিব মানে বেছি মন নাযায় কাৰণ যেহেতু মানে অকণ মই
বেলেগ ঠাইত থাকোঁ মানে সময় নিমিলে এয়া পানী চাওক ইমান ধুনীয়া পানী কৈছিলোঁ যে ইহঁতক প্ৰথম পুৰস্কাৰ 500 ছেকেণ্ড পুৰস্কাৰ 300 থাৰ্ড পুৰস্কাৰ 200 আৰু 4 নম্বৰটোত মানে 100 দিম বুলি ভাবিছিলোঁ কিন্তু তেওঁলোকৰ হাতৰটো দেখি মোৰ মানে মনটো মানে ভাল লাগিছে সেইকাৰণে মই চবকে মই 500 টকাকৈ দি দিম পুৰস্কাৰ পাইছে মই তেওঁৰ হাতত 500 টকা দিছোঁ এয়া লওক 500 টকা এয়া ছেকেণ্ডক দিছোঁ 500 টকা এয়া থাৰ্ড দিছোঁ 500 টকা আৰু এই 4 নম্বৰ 500 টকা দিছোঁ 100 টকা দিম বুলি ভাবিছোঁ ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো অন কৰি দিব যাতে মোৰ আপডেট কৰা ভিডিঅ'বোৰ আপোনালোকে পাই থাকে আৰু যদি কোনোবাই ফেচবুক পেজত চাই আছে প্লিজ ফ'ল' কৰি দিব জয় আই অসম